নিৰ্বাচনী পৰিৱেশৰ মাজতে তিতাবৰত ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। ঢোলৰ ৰজা সোমনাথ বৰাৰ তত্বাৱধানত 2 শতাধিক প্ৰশিক্ষাৰ্থী ব্যস্ত বিহুৰ আখৰাত। বিহুনাম, বিহু নাচ আৰু ঢোল পেঁপা গগনাৰ মাতত ৰজন জনাইছে তিতাবৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প প্ৰাংগণ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাব আমাৰ সাংবাদিক শশাংক দত্তই। চাওঁতে অসমীয়া জাতিৰ বাপতিসাহোন ৰঙালী বিহু পদূলিমুখ পাবই হ'ল। সমগ্ৰ অসমত এতিয়া ঢোল পেঁপা গগনাই মুখৰিত হৈ পৰিছে। বিভিন্ন স্থানত বিহু আখৰা আৰম্ভ হৈছে। তিতাবৰ ইয়াত ব্যতিক্ৰম নহয়। আমি দেখুৱাব বিচাৰিছোঁ, কেমেৰা পাৰ্চন অমৰজিৎ সিং ৰাজপুতে দেখুৱাব বিচাৰিছে তিতাবৰ সন্মিলিত ৰঙালী বিহু সন্মিলন আৰু তিতাবৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত তিতাবৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত আজি কিছুদিনৰ পৰা বিহু আখৰা অনুষ্ঠিত হৈছে। বহু শিল্পী তথা কলা কুশলী ইয়াত অংশগ্ৰহণ কৰিছেহি। অসমৰ জনপ্ৰিয় এগৰাকী শিল্পী সোমনাথ বৰা ওজা তথা ঢোলৰ সম্ৰাট তেখেতৰ পৰিচালনাত লগতে বহুকেইগৰাকী শিল্পীৰ পৰিচালনাত এই ষ্টেডিয়ামত বহুত মনোমোহা আকৰ্ষণীয় পৰিৱেশত বিহু কৰ্মশালা তথা আখৰা অনুষ্ঠিত হৈছে। আমি দেখুৱাইছোঁ তিতাবৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প প্ৰাংগণত কণ শিশুৰ পৰা কিশোৰী সকলোৱে এই মুহূৰ্তত তেওঁলোকে সমগ্ৰ পৰিৱেশ উজ্বলাই তুলিছে। বিহুৰ সমান্তৰালভাৱে আমি এই অনুষ্ঠানত আমি কেইবাগৰাকী শিল্পীক লগ পাইছোঁ আৰু বিশেষকৈ আমি ঢোলৰ ওজা তথা ঢোল সম্ৰাট সোমনাথ বৰা ওজাক আমি প্ৰশিক্ষণ হিচাপে পাইছোঁ। আমি এই মুহূৰ্তত তেখেতৰ পৰা আমি জানিব বিচাৰিছোঁ এই পৰিৱেশ কেনেকুৱা ধৰণে গঢ় লৈ উঠিছে বা অসমীয়া জাতিৰ বাপতিসাহোন ৰঙালী বিহুক আদৰিবৰ বাবে এইসকল শিল্পী বা এইসকল উদীয়মান কিদৰে প্ৰস্তুত হৈছে। জয়তে মই নিউজ লাইভৰ জৰিয়তে অসমবাসী ৰাইজক ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিৰ্বাচনী ধামখুমীয়াত যাতে অসমীয়াৰ বাপতিসাহোন বিহুটো হেৰাই নাযায় তাৰেই প্ৰচেষ্টা, তাৰেই প্ৰয়াস কৰি সন্মিলিত ৰঙালী বিহু সন্মিলন তিতাবৰে আজি ২০তম ৰঙালী বিহু উৎসৱ পালন কৰি আহিছে আৰু এইবাৰ প্ৰথমবাৰৰ বাবে তিতাবৰ মহকুমাৰ বিভিন্ন স্থানৰ উঠি অহা নৱপ্ৰজন্মৰ লগ হৈ বিহুৰ এটি প্ৰশিক্ষণ কৰ্মশালা আয়োজন কৰিছে আৰু অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ তিতাবৰ সাংস্কৃতিক কেন্দ্ৰই তেখেতসকলৰ লগত মই সহযোগ কৰি আমি সকলোৱে আমাৰ কেইবাগৰাকী শিল্পী আছে, মোৰ সহযোগী প্ৰশিক্ষক পলি শইকীয়া আছে, পলাশ গগৈ, মধুস্মিতা শৰ্মা, আমাৰ গৰিমা ভূঞা, তনয়া মহন্তকে আদি কৰি আমাৰ কেইবাগৰাকীও আছে আৰু ৰঙালী বিহু সন্মিলনৰ বহু সদস্য ইয়াত সভাপতি সম্পাদক প্ৰমুখ্যে অংশগ্ৰহণ কৰিছে আৰু মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খুব ভাল এটা যোগাত্মক দিশ যে আমাৰ 225ৰ ওপৰত মানে 225ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে ইয়াত প্ৰশিক্ষণ লৈছে আৰু ঢুলীয়াখিনিও যথেষ্ট কষ্ট কৰি ঢোল শিকিছে আৰু নাচনীখিনিও কষ্ট কৰি নাচ শিকিছে। গতিকে এটা খুব গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। আমি এই মুহূৰ্তত সন্মিলিত ৰঙালী বিহু সন্মিলনৰ বিষয়ে লগ পাইছোঁ। আমি তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ এই প্ৰস্তুতি কিদৰে চলাইছে আৰু তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য কেনেকুৱা ধৰণৰ। সন্মিলিত ৰঙালী বিহু সন্মিলনে প্ৰত্যেক বছৰ এটা নতুনত্ব আনে। এইবাৰ ২০তম সন্মিলিত ৰঙালী বিহু সন্মিলন আপোনাক ধন্যবাদ জনাইছোঁ।